हेलो फ्रेंड्स, আজি মই পুনৰ আপোনালোকৰ আগত আন এটি ৰেচিপি লৈ উপস্থিত হৈছোঁ। আজি আমি আমাৰ অসমীয়া থলুৱা ৰেচিপি এটি চাম। হেয়া হ'ল ঢেকীয়া শাক বুট আৰু আলুৰ সৈতে। তাৰ বাবে আমি প্ৰথমে ঢেকীয়া শাক ল'ম। এই ঢেকীয়াখিনি কিদৰে আমি চফা কৰিব পাৰোঁ সেইটো আহক চাই লওঁ। ইয়াতে আমি ওপৰৰ কোমল অংশখিনি ব্যৱহাৰ কৰিম। তাৰ বাবে এইখিনি এৰুৱাই লৈছোঁ। তলৰ যিমানখিনি কোমল অংশ আছে সেইখিনিও আমি লগতে লৈ ল'ম। বাকীখিনি আমাক এতিয়া নালাগে, সেইখিনি আমি কাষত থৈ দিম। এইখিনি এতিয়া আমি এবাটি পানী লৈ তাতে ভালদৰে ধুই ল'ম, যাতে তাতে যিমান বালি আছে সকলো ওলাই আহে। এইখিনি ভালদৰে ধুই ল'ম। বাকীখিনিও ঠিক এনেধৰণে আমি চাফা কৰি লৈছোঁ। এতিয়া আমাৰ এই ঢেকীয়াখিনি ব্যৱহাৰ কৰিব পৰা হৈ গৈছে। এয়া দেখিছে আমাৰ তাত কিমানখিনি ঢেকীয়া আছে। আমি এবাটি ঢেকীয়া লৈছোঁ। এতিয়া আহকচোন বাকী ৰেচিপিটো চাওঁ। প্ৰথমে আমি কেৰাহীটো গৰম কৰি লৈছোঁ। লৈ তাতে 2.5 চামুচ তেল দিছোঁ। ইয়াতে আমি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে আমি আলুখিনি আৰু লগতে বুটখিনি ভাজি ল'ম। সাধাৰণভাৱে যেনেকৈ আমি আলু ভাজোঁ ঠিক তেনেধৰণেই আমি এইখিনি ভালদৰে ভাজি ল'ম, যাতে পিছলৈ আলুকেইটা নিসিজাকৈ নাথাকে। প্ৰথমে আমি আলুকেইটা সিজাই ল'ম, পিছত আমি ঢেকীয়াখিনি দিম। ইয়াতে আমি নিমখ দিম আৰু হালধি দিম, একদম সাধাৰণভাৱে যিদৰে আপোনালোকে ঘৰত বনায় ঠিক তেনেধৰণে। ঢেকীয়াটো একচুৱেলি খাব লাগে। এইটো বহুতো ইয়াৰে উপকাৰ আছে, যেনেকৈ আমাৰ ইমিউনিটি বঢ়াবলৈ হেল্প কৰে। লগতে ই আমাৰ হাড়ৰ বাবে আৰু আমাৰ চকুৰ বাবেও খুব উপকাৰী। সেইবাবে ঢেকীয়াটো মই ভাবোঁ যে সকলোৱে এইটো বতৰত খাবই লাগে। আৰু যিহেতু এতিয়া গৰমৰ দিন, ঢেকীয়াৰ ৰেচিপিটোৱে একদম মছলা ব্যৱহাৰ কৰা নহয় ইয়াতে, গতিকে এইটো খালে আমাৰ বডিটোতো সুস্থ হৈ থাকিবই, লগতে আমাৰ এই গৰমৰ দিনত আমি সেইখিনিও সকাহটো পাম। বেছি মছলা খালে যিহেতু বডিৰ গৰমটোও বাঢ়ি যায়। এয়া আলুখিনি আমাৰ হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে। গতিকে এইখিনি আমি এতিয়া ইয়াৰ পৰা নমাই থ'ম। এইখিনি আমি ছাইড কৰি থৈ দিম। এতিয়া যিখিনি তেল আমাৰ তাতে কেৰাহীতে আছিলে, সেইখিনিতে আমি জিৰা দিছোঁ আৰু লগতে অলপমান মেথি দিছোঁ। এইখিনি আমি ভালদৰে তেলত ইয়াৰ ফ্লেভাৰটো মিহলি ল'বলৈ দিম। দেখিছে কি ধুনীয়াকৈ ক্ৰেকল হৈ আছে। ইয়াতে এতিয়া আমি কেঁচা জলকীয়া 3টা দি দিছোঁ। মাজত ফালি দিছোঁ জলকীয়াকেইটা। ৰেচিপিটো খুবেই সহজ হয় আৰু একদম সাধাৰণ ৰেচিপি। ইয়াতে এতিয়া পিঁয়াজ আৰু নহৰু দি দিছোঁ। এইখিনি আমি স্লাইচ কৰি লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি আমি এতিয়া অলপ দেৰিৰ কাৰণে ছটে কৰিম। কম তেলত অলপ দেৰিৰ কাৰণে ফ্ৰাই কৰিম আৰু তাৰ পাছত আমি ইয়াতে আমাৰ ঢেকীয়াখিনি দি দিম। ঢেকীয়াখিনি আমি অলপ সময়ৰ কাৰণে খোলাকৈ ভাজিম। যেতিয়া অলপমান ইয়াৰে পানী ওলাব ল'ব, তেতিয়া আমি ইয়াতে নিমখ দি দিম। ইয়াত এতিয়া আমি অকণমান হালধি দিম। বেছি নিদিওঁ, কম পৰিমাণে দিম, কাৰণ আমি আগতে আলুখিনিত অলৰেডি হালধি দিছোঁ। এইদৰে লাৰি ল'ম। দেখিবলৈ পাইছে যে পানী অলপ অলপ ওলাব লৈছে। চ' আমি ভালদৰে গোটেইখিনি পানী ল'ব দিম। তাৰ বাবে ঢেকীয়াখিনি ঢাকি মাজে মাজে তাক লাৰি থাকিম। দেখিবলৈ পাইছে পানীখিনি পূৰা ওলাই আহিছে। এতিয়া আমাৰ এইখিনিত আমি আলু আৰু বুটৰ যিটো ভাজি বনাই ৰাখিছিলোঁ, সেইখিনি ইয়াতে দিব পৰা হৈ গৈছে। চ' আমি সেইখিনি ল'ম আৰু ইয়াতে মিলাই দিম। এইখিনি ভালদৰে আমি পানীখিনি শুহি ল'ব দিম। যেতিয়ালৈ পানীখিনি শুহি নলয়, তেতিয়ালৈ আমি অলপ টাইম ইয়াক ফ্ৰাই কৰিম। দেখিছে পানীখিনি নোহোৱাই হৈ গৈছে।
আৰু 1 মিনিট বা 2 মিনিট লাৰি থাকিলে হৈ যাব। একদম শেষত আমি ইয়াতে নেমু অলপমান চেপি দিম। নেমুৰ ফ্লেভাৰটোৱে লাষ্টৰ পিনে বহুত ভাল এটা টেষ্ট আনে, ফ্ৰেছনেছ দিয়ে। আৰু এতিয়া ছামাৰৰ দিনত এইটো খুব বেছি ভাল লাগে নেমুটো দিলে। এইখিনি আমাৰ ৰেডি হৈ গৈছে, তো আমি এইখিনি এতিয়া নমাই ল'ব পাৰোঁ। আমাৰ ঢেকীয়া ৰেচিপি কমপ্লিটলি ৰেডি হৈ গ'ল। এইখিনি আমি এতিয়া ইয়াতে প্লেটিং কৰিম। তো বৰ্তমান যিমান পাৰোঁ ইমিউনিটিটো বুষ্ট কৰিব ট্ৰাই কৰি আছোঁ। গতিকে ঢেকীয়া এটা খুব ভাল অপশ্যন আছে আমাৰ ওচৰত, যিহেৰে আমি আমাৰ ইমিউনিটি বুষ্ট কৰিব পাৰোঁ। বাকী আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকৰ ভিউজবোৰ আমাৰ কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।